ওয়েলকাম টু আসাম আইডল, য'ত টেলেণ্টে পায় সন্মান। শ্ব'লৈ আগবঢ়াৰ আগতে আমি আমাৰ সম্বৰ্ধনাটো জনাই লওঁ। আমাৰ এংকৰজন মাল খাই ক'ৰবাত পৰি আছে, সেইবাবে আজি আমিয়েই এংকৰ, আমিয়েই জাৰ্জ। আমাৰ গাঁও নগৰৰ পৰা হোৱা সকলো প্ৰতিযোগীৰে আজি আমি অডিশ্যন ল'ম। তো প্ৰথম প্ৰতিযোগী হাজিৰ হওক। নমস্কাৰ। গান পিছত শুনিম, প্ৰথমে তুমি তোমাৰ দুখৰ কাহিনী কোৱা। জন্মৰ পৰাই মোৰ গান গোৱাৰ বহুত ইচ্ছা আছিল, কিন্তু 3 বছৰ বয়সলৈকে মই কথাই ক'ব পৰা নাছিলোঁ। তাৰপিছত ডাঙৰ হাতে গান গাব ষ্টাৰ্ট কৰিলোঁ, কিন্তু দেউতাই মোক ছাপোৰ্ট নকৰে। দে বাদ দে এগলাখান, গান গোৱা আগে দে, গান গোৱা। এইবাৰ মই গায়ক হ'ম, এইবাৰ মই গায়ক হ'ম, মাক কচম এইবাৰ মই ডাঙৰ গায়ক হ'ম। কাণ ফুলি পিন্ধি ল'ম, টিকনিডাল গাঁঠি ল'ম, দুটা ৰঙৰ দুপাত জোতা ময়ো পিন্ধি ল'ম, ৰহে দৈ ডাঙৰ গায়ক হ'ম। বাহ বাহ, কি মজা গাইছ। কিন্তু এটা কথা কচোন, তোমাৰ সুৰ আৰু তাৰ কিবা ব্ৰেকআপ হৈছে নেকি? ইমান দূৰে দূৰে আছে যি। সুৰ আৰু তালৰ কথা বাদ দিলি, বাকী মজা হৈছে। ইউ আৰ পাৰফেক্ট, ইউ আৰ চিলেক্টেড। চিলেক্টেড? কি চিলেক্টেড? তাইক বাইবেক চাপৰ্ট নকৰে, ভাল কামেই কৰিছে। কি গাইছি এগলা, কি গাইছি এগলা? তাৰ কাহিনীটো ইমান দুখ লগা, গতিকে ই মুম্বাই যাবই। মুম্বাই যাব? তই কেনেকৈ মুম্বাই যাই বিচাৰ না? আৰু শুন, আমি না এই কাহিনী শুনি কিনে চিলেক্ট নকৰোঁ, আমি টেলেণ্ট চাই চিলেক্ট কৰোঁ, টেলেণ্ট। আৰে আপুনি বুজা নাই, মানুহে ড্ৰামা চাই ভাল পায়, চ' মানুহক আমি ড্ৰামা দেখাব লাগিব। গতিকে এই মুম্বাই যাবই লাগিব, এই চিলেক্ট হ'বাই লাগিব। ড্ৰামা থাকিলেহে TRP পাম, আৰু TRP থাকিলেহে पैसा ही पैसा होगा। You are selected. Selected. থেংক ইউ ছ' মাছ। আজি আইভা লওঁতে মোৰ গাড়ীখন বেয়া হ'ল, সেইকাৰণে বাছত উঠিলোঁ। পিছত আৰু কি হ'ব, মোৰ চেহেৰা দেখি চবে বাছৰ ভাড়া মোকে দি থৈ গৈছে। লাভেই হ'ল, পূৰা 52 টকা পাইছোঁ। কি কৈ, মোক অলপ দিব দে। অ'কে নেক্সট মাতো নেকি? অ'কে। নেক্সট। হাই, কি খবৰ? বেয়া। কিয়া? জিএফে ব্ৰেকআপ দিছি, কৈছি মোৰ বোলে বডি নাই, সেইকাৰণে ব্ৰেকআপ দিছি। পিছে এতিয়া কি কৰিবা? এতিয়া বডি বনে তাইক দেখাম মই। 6 महीने रुक जा मेरी बॉडी बनने वाली है, 6 महीने रुक जा मेरी बॉडी बनने वाली है। ये कबड्डी फिल्म बनने के शौक नहीं है, लेकिन पीने लगा थोड़ी थोड़ी जब से छोड़ गई है। हाँ, हंसता हूँ मैं लोगों की भीड़ में, रोता हूँ रात की अंधेरी में, माना था तुझे मैं अपना खुदा, अब उस खुदा से भी थोड़ी थोड़ी खफा सा होने लगा हूँ मैं, थोड़ी थोड़ी खफा सा होने लगा हूँ मैं। 6 महीने रुक जा मेरी बॉडी बनने वाली है, 6 महीने रुक जा मेरी बॉडी बनने वाली है। মজা মজা, শুনি আকৌ ভাল নালাগিল, কিন্তু মজা। তাক চিলেক্ট কৰিব লাগিব, ই আমাক TRP দিব। হয় নেকি? কৰতে চিলেক্ট, পইচাখিনি ভালকৈ দিবি। ইউ আৰ চিলেক্টেড। এতিয়া ল'ম এটি চমু বিৰতি। অতি সোনকালে আমি উভতি আহিম। ক কি বাজাৰ লাগে ক? আলু, পিঁয়াজ, ওলকবি নেনাও মই। তুমি দালিত ওলকবি এবাৰ দি থাক, চালা আলু বুলি চবে দাং ইমান দুখ লাগে, নেনাও ওলকবি। দে বেলেগ কি লাগে ক আৰু একো নালাগে। কি ভাল চাই আলু নিবা? মই কি বেয়া চাই আলু নেওঁ নেকি? কি ক'লা? মই পচা আলু নেওঁ?
তুমি যে কৈ থাক বোলে বাৰীতে মাৰিম পাক বিচাৰি আনিম শাক সেই বুলি যিদিনা গৰৈ ঘা তুলি আনিছিলা মই কিবা কৈছিলো নেকি হেল্ল' দোষ আজি মই তোৰ ৰুমত থাকিম খঙতে ৱাইফক গালি দিছিলোঁ না ৰাতিটো ঘৰত সোমবা নিদিয়ে তোৰ লগতে থাকিম দে আৰু শুন লাই শাকে দি গাহৰি বনাই থবি দে 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 বাই চালা কি দন্ধুৰা তিৰি এগলাখান কাইজা কৰোঁ কৰোঁকে থাকে চ' আৰম্ভ কৰিব পাৰোঁ নেকি অ'কে পাৰি ৱেলকাম বেক টু আছাম আইডল য'ত টেলেণ্টে পায় সন্মান এতিয়ালৈকে আমি দুগৰাকী প্ৰতিযোগী চিলেক্ট কৰিছোঁ আহক আমি নেক্সট প্ৰতিযোগী মাতো নেক্সট আগে ক তোমাৰ মাৰ বেমাৰ আছে না দেউতাৰ আৰু নাই ভাই ভণ্টিয়ে নাই কিবা দুখ নাই চিকিউৰিটি এইটো কাক সোমাব দিছা চিকিউৰিটিজন মোৰ দেউতা হয় সেইকাৰণে মোক সোমাব দিছে চিকিউৰিটি জীয়াক ইমান সৰু ঘৰৰ ছোৱালী ইউ আৰ চিলেক্টেড মেম মোৰ গানটোতো শুনক অঁ গ গ গ গ ভাগ্যহীন লাহৰি ঐ নিলিখিলে কপালত লাহৰি ঐ নিলিখিলে কপালত লাহৰি ঐ জনম ল'লো দুখীয়াৰ ঘৰত মজা হৈছে ৱাও ছাৰ আপুনি কিবা ক'ব টেলেণ্ট চাই কিনে চিলেক্ট কৰিব নোৱাৰি কিন্তু বহুত সৰু ঘৰৰ ছোৱালী চিলেক্ট কৰিলোঁ মই বাৰু ইউ আৰ চিলেক্টেড মই চিলেক্ট দেউতা হাই গান গাবা গানৰ শ্ব'ত আছোঁ যাতে গানটো গাবাই লাগিব तुम मेरे हो मेरे रहना तुम मेरे हो मेरे रहना तुम बुरबक हो बुरबघिरा होगे আৰে তোমাৰ জীয়েফক কালি মই বেলেগ এপাৰ লগত দেখিছোঁ হোৱা কৌৱাৰ এই বটলকেইটাৰ মাজত চেল্ফি উঠিছিল তুমি দেখুৱাই দিয়া যে তোমাক ঠকা দি তাই বহুত ডাঙৰ ভুল কৰিছে তুমি বহুত ডাঙৰ ছিংগাৰ হোৱা আমাৰ মাজত থাকি তুমি নিজে গোৱা গান ৰিলিজ কৰা আমাৰ মাজত থাকি য়েছ মই চেম্পিয়ন হমেই ভেৰি গুড ৱেল ডান ইউ আৰ চিলেক্টেড সিলেক্টেড ठुकरा के मेरा प्यार मेरा म्यूजिक वीडियो देखेगी হাই কিয় কাঞ্চ এতিয়া আহিব পাম বুলি মই সপোনতো ভবা নাছিলোঁ এক্সিডেণ্টত দেউতাৰ দুয়োখন ভৰি কাটা গৈছে মায়ে মোক বহু কষ্ট কৰি ডাঙৰ কৰিছে ভাবাই নাছিলোঁ মই যে এতিয়াও আহিব পাম এইখিনিতে ল'ম এটি চমু বিৰতি অতি সোনকালে ঘূৰি আহিম ঐ তই ইমান ডাঙৰ মিছাও থাকে কৈছা তোৰ বাইদেউক মই ভালকৈ চিনি পাওঁ ইমান সুস্থ মানুহ তোক ভৰি নাই বুলি কৈছা হা কিয় মেমে মোক ক'বা দিছে টিআৰপি টিআৰপিৰ কাৰণে আলটু ফাল্টু মানুহক চিলেক্ট কৰিছা তাকে গ'লে ঠিকেই আছে কিন্তু ইমান ডাঙৰ এটা মিছা কথা আপুনি কি ভাবে মানুহে কেৱল গান চাবাহে গান শুনি গুচি যায় আৰে মানুহে ড্ৰামা ভাল পায় মানুহে ইমোশ্যন ভাল পায় গতিকে আমি তাহাঁতক ড্ৰামা দেখাব লাগিব ইমোশ্যন দেখাব লাগিব ৰিয়েলিটি শ্ব' মানে হৈছে 90% ড্ৰামা আৰু 10% হৈছে ৰিয়েলিটি সেনেকৈ আলটু ফাল্টু এতিয়া ফেমাছ হৈ যাব আৰু যাৰ টেলেণ্ট আছে তাহাঁতৰ কি হ'ব
তাতে তাৰ ইউটিউব চেনেল খুলি দিলে কাম চেছ কাম চেছ আকৌ কাম চেছ নহয় আৰে আলটো ফালটো গানত 2 দিনত 1 মিলিয়ন ভিউ যায় আৰু ভাল গানক 1-2 বছৰ লাগে তাতে আমাৰ কি দোষ মইতো কোৱা নাই যে মানুহে ভাল গান নাচব বেয়া গান চাব মই কৈছোঁ নেকি ঠিক আছে মইনো একলাই বুজিলে কি হ'ব দৰ্শকো বুজিব লাগিব কি গানক ছাপোৰ্ট কৰিব লাগে কি গানক ছাপোৰ্ট কৰিব নালাগে চবতে একলাখনে চলা আহিছে আজিকালি দে কি ৱেলকাম বেক টু আছাম আইডল য'ত টেলেণ্টে পায় সন্মান এতিয়া মই গান গাব পাৰোঁ না মামুৰ মৰি গ'ল কলেৰা বেমাৰত দেউতা মোৰ মৰিছিল দুখত ঘৰৰে মানুহে আলৈ এথানি কৰিলে ডাঙৰ হ'লো আনৰে ঘৰত মাক নুবুজোতে হ'লো মই মাউৰা বাবা বঢ়িয়া তোমাৰ মাৰ কষ্ট তুমি কম কৰিব পাৰিবা তোমাৰ গানৰ দ্বাৰা ইউ আৰ চিলেক্টেড আজিৰ এপিছ'ড আমি ইয়াতে সামৰণি মাৰিছোঁ উভতি আহিম অহা সপ্তাহত उसकी आँखियों पे मैं हूँ फिदा अब वक्त हो चला है अब सबसे लेने का विदा কঠ্যা এগলাখান কবাৰ কিবা মাখান এই কেমেৰা অফ কৰে ৰাখিবলে তোমাক নালাগে এখন ঘৰ গৰুটো বেচিছ গোহালিত ভৰাই থম কিবা ভুলাল নেকি হা বাদ দি পিছে আপোনালোকে ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যোনে যদি নকৰে তাক 6 মাহ পিছত বেয়া মাৰিম कारण 6 महीने रुक जा मेरी बॉडी बनने वाली है 6 महीने रुक जा मेरी बॉडी बनने वाली है no 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 no